Hello everyone, welcome to Niori. More on your video le apnalokok swagatam. Moi crochet basics stitches keita eta series banai asilu. Tare etu 4 number 2 part. Agote 3ta video upload kori thoisu. Tate chain keneke banai. Eibur chain single crochet or double crochet keneke banai. Mo upload kori thoisu tutorial to. Ajir video tami hikim treble crochet keneke banai. Iman টান নহয় ইজিয়ে হয় বলক পিছে ভিডিওটো আৰম্ভ কৰো ট্ৰিপল ক্ৰোচে কৰিব বাবে আপোনালোকে চেইনৰ শেষৰ চেইনটো এৰি তাৰ সেকেন্ড চেইনটো মানে দেখাই দিছো মই এই চেইনটো এৰি এটো চেইন লাষ্টৰ চেইনটো এৰি তাৰ ইমিডিয়েট নেক্সট চেইনটো সোমাব লাগিব আমি মানে তাতে কৰিব লাগিব ট্ৰিপল ক্ৰোচেটো ডাবল ক্ৰোচে নিচিনাকে এনেকে এবাৰ পাক লগাব লাগে ট্ৰিপল ক্ৰোচে হয় কেনে আৰু এবাৰ দুবাৰ তো হুকটোত এইটো এটা এইটো তিনিটা লুপ থাকিব আগৰ পৰা এতিয়া আমি সেকেন্ড চেইনটোত হুকটো এনেকে ঘুমাই দিম আৰু এবাৰ পাক এটা এনেকে মেৰাই লৈ ভিতৰৰ পৰা চেইনটোৰ ভিতৰৰ পৰা এনেকে টানি আনিম এতিয়া আমাৰ চাৰিটা লুপ আছে হুকটোত 1 2 3 4 চাৰিটা লুপ এটা চাৰিটা লুপ মানে দুভাগ কৈ দুবাৰকে এনেকে আনিব লাগিব এনেকে এবাৰ মেৰাই দুটা লুপৰ ভিতৰৰ পৰা উলাই আনিম এটা তিনিটা আছে আকৌ এবাৰ দুটাৰ পৰা দুটাৰ ভিতৰেৰে এয়া এটা লাষ্টৰ দুটা আৰু এবাৰ এনেকে মেৰাই এই দুটা লুপৰ ভিতৰেৰে এনেকে এটা আমাৰ ট্ৰিপল ক্ৰোচে এটা হয় মই আকৌ এবাৰ শিকাইছো হুক এই হুকডালত উলখিনি মেৰাব লাগে এবাৰ দুবাৰ মেৰুৱাৰ পিছত তিনিটা লুপ থাকিব এটা আমি চেইন এটাত ঘুমাই দিম ঘুমাই দিয়াৰ পিছত আকৌ এবাৰ উলখিনি এই হুকটোত মেৰাই চেইনটোৰ ভিতৰেৰে এনেকে টানি আনিব লাগে টানি আনাৰ পিছত চাৰিটা লুপ হৈ যায় দুটাকে আমি এটা লুপ হুকটো মানে টানি আনিম উলখিনি এনেকে মেৰাই লৈ দুটা লুপৰ ভিতৰেৰে এনেকে টানি আনিলো তিনিটা আছে এটা আকৌ এবাৰ উলখিনি মেৰাই দুটা লুপৰ ভিতৰেৰে এনেকে টানি আনিলো লাষ্টৰ দুটা আকৌ এবাৰ এনেকে মেৰাই টানি আনিলো এটো এটা ট্ৰিপল ক্ৰোচে আমি দুটা ট্ৰিপল ক্ৰোচে বনালো আকৌ আপোনালোকক দেখাইছো এবাৰ এনেকে এবাৰ দুবাৰ সোমাই দিম আমি এনেকে টানি আনিম এটা চাৰিটা আছে লুপ দুটাকে এনেকে ভিতৰেদি এনেকে দুটাৰ পৰা আনিলো আকৌ এনেকে দুটা দি আনিলো আকৌ এনেকে দুটা দি আনিলো এ দেখিব পাৰিছে তিনিটা ট্ৰিপল ক্ৰোচে হৈছে আমাৰ আপোনালোকে মোৰ লগতে কৰি যাই থাকক আৰু যদি স্পিডটো বেছি পাইছে আপোনালোকে স্পিডটো কমাইও ল'ব পাৰে ইউটিউবৰ 0.85 তেনেকে স্পিডটো কৰিব পাৰে এতিয়া মই লাহে লাহে কৰি দেখাই আছো আপোনালোকে ভিডিওটো চাই কৰিব পাৰে মই আৰু কৈ নাথাকো আৰু এনেকুৱা ভিডিওছৰ বাবে সাবস্ক্ৰাইব কৰিব আৰু কিবা বুজি নাপালে কমেন্টত ক'ব মই নেক্সট ভিডিওটোত বুজাই দিবলৈ ট্ৰাই কৰিম আৰু আপোনালোকৰ কোনোবা এজনে ক্ৰোচে গজৰা কেনেকৈ কৰে ক্ৰোচে গজৰা কেনেকৈ কৰে সুধিছিলে মই বনাই থৈছো এক মিনিট দেখাই দিছো এয়া গজৰা এটা ৰেড কালাৰৰ আৰু এটা হোৱাইট কালাৰৰ গজৰা মই বনাই থৈছো ইয়াৰ ভিডিওটো আহিব সোনকালে মই ৰেকৰ্ড কৰা হোৱা নাই ভিডিওটো এনেকুৱা গজৰা আছে আৰু অলপ ইজি গজৰাও আছে মই এইটো আগৰ ভিডিওটো আপলোড কৰিম তাৰ পিছত যদি ইয়াতকেও ইজি লাগে আপোনালোকে ক'ব মই তেনেকুৱা এটা ভিডিও ইজি গজৰাৰ ভিডিও এটাও মানে আপলোড কৰি দিম আপোনালোকে কমেন্টত ক'ব কেনেকুৱা ভিডিওছ লাগে কিবা প্ৰজেক্ট যদি আছে কি চেইনৰ বা ফুলৰ আপোনালোকে কমেন্ট কৰিব মই শিকাই দিবলৈ ট্ৰাই কৰিম আৰু বেছি চেঞ্জ নাই মোৰ আপোনালোকে চাগে কৰি গৈ আছে
মোৰ আৰু অকল এটাই চেইন আছে এইটো লাষ্ট চেইন মোৰ আৰু এয়া আমাৰ 20টা ট্ৰিপল ক্ৰচে হৈ গ'ল গোটেইকেইটা ক্ৰচে ষ্টিচৰ ভিতৰত এইটো চবতকৈ মানে কি কওঁ বহল ষ্টিচটো মানে এইটো বহল ডাবলটো অকণমান চুটি থাকে ইয়াতকৈ চুটি নহয় ক'ব কি কওঁ এইটো বহল অকণমান কম থাকে এইখিনি মানলৈ থাকে তাতে আৰু ছিংগলটো আৰু কম এইটো ট্ৰিপল ক্ৰচে ফ্লাৱাৰ্ছ মানে ৰ'জ বনোৱাত বা বেলেগ চুৱেটাৰ বা কিচেন বনোৱাত হেল্প হয় এইবোৰ ষ্টিচ জানি থ'লে আগতে এইবোৰ ষ্টিচেৰে আমি গজৰা চজৰা এইবোৰ বনাওঁ এতিয়া এটা স্লিপ ষ্টিচ কৰি দিব মানে এটা চেইন তেতিয়া মানে এইটো খুলি নাযায় আৰু এইখিনিত আপোনালোকে কাটি দিব পাৰে কাটি দি এনেকৈ টানি দিব এইটো গাঁঠি লাগি থাকিব আৰু এইখিনি খুলি নাযায় মোক যিহেতু নালাগে চেইনটো মই অকল শিকাবৰ বাবেহে কৰিছোঁ সেইকাৰণে মই স্লিপ ষ্টিচটো নকৰোঁ আৰু থেংক ইউ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই